নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে নিশ্চয় ভালেই। মই যাবলৈ লৈছোঁ এফালে ডক্টৰৰ ওচৰলৈ, মানে স্কিন ডক্টৰৰ ওচৰলৈ যাবলৈ লৈছোঁ। সন্ধিয়া সময়তে যাবলৈ ল'লোঁ, সেয়েহে অকণমান সময় বহি দিলোঁ আৰু মায়ে প্ৰাৰ্থনা কৰি আছিলে, প্ৰাৰ্থনাটো কৰি লওক বুলি। আজিকালি যে দিনত ইমান বেছি গৰম পৰিছে ন, দিনত ক'লৈকো ওলাই যাব মনেই নাযায়। মই লাইফ লাইনত কুমুদ আগৰৱালা বুলি এজন ডক্টৰ বহে, স্কিনৰ ভাল ডক্টৰ, আৰু মই আগতেও তেখেতৰ ওচৰত দেখাইছোঁ স্কিনৰ। তেখেতৰ ওচৰলৈকে যাবলৈ লৈছোঁ। মোৰ মানে স্কিনত কি হৈছিলে, গালত কল লগাই দিছিলোঁ, গোটেই মুখখন মানে ৰঙা হৈ গৈছিলে। সেই ভয়তে গৈ ডক্টৰৰ ওচৰত পালোঁগৈ। ভাল হ'ল বাৰু পিছে দেই, তথাপিও মই মানে ডক্টৰৰ ওচৰত পালোঁগৈ আৰু ভয়তে। ডক্টৰৰ ওচৰলৈ বা ক'বলৈ গ'লে যে এই ৰখি থকা কামটো বৰ আমনি লাগে, নহয় জানো বাৰু? মোৰ পিছে সোনকালেই হৈ গ'ল বাৰু দেই। ব'লা ব'লা ওপৰত যাওঁ ব'লা। ডক্টৰৰ ওচৰৰ পৰা আহিয়ে ফ্ৰেছ হৈ মুখ চুখ ধুই মেলি আকৌ ওপৰ পালোহি। আজি আকৌ পুতু আৰু পিংকিৰ 3 বছৰৰ মেৰেজ এনিভাৰ্চাৰী হয়। ঘৰতে সৰুকৈ পতা হৈছে আৰু মানে এনেকৈ বহুত হেৰিকৈ নহয় আৰু, ঘৰতে সকলোৱে মিলি ভাত সাজ খোৱা হৈছে আৰু চবেই মিলি কেক চেক কাটিছে। ইমানেই আৰু অকণমান ফূৰ্তি কৰিলোঁ আৰু হাঁহি ফূৰ্তি কৰিলোঁ। আমাৰ ঘৰত আকৌ কেক চেক কাটিলে বুলি ক'লে আমাৰ ল'ৰা ছোৱালীকেইটাৰহে বেছি উৎপাত হয়, মানে তাহাঁতৰহে মানে বাৰ্থডে নিচিনা, তাহাঁতিহে মানে কেক কাটিবলৈ আগত আগবাঢ়ি আহে। সেয়া দেখিছে নহয়, পুতুৱে ধৰিবলৈ পাহৰিছেই, আমাৰ ইহঁতি দুটাহে আগবাঢ়ি গৈছে কেক কাটিবৰ বাবে। আপোনালোক সকলোৱে তাহাঁতৰ দুইটাকে আশীৰ্বাদ কৰিব, যাতে তাহাঁতৰ আহিবলগীয়া দিনবিলাক ভালকৈ যায় আৰু দুইটাই মিলি থাকে সকলোৰে লগত। সেয়াই আৰু অকণমান এনিভাৰ্চাৰী বুলি এইকেইটা দবা দব খাইছে। হ'ব নাখাওঁ দেই, মোৰতো হৈ গ'ল খাই দেই, আৰু নালাগে আৰু। আইজনীয়ে লৈ লৈ খাই লা। আজি তোমাৰ অনুভৱটো কোৱাচোন, 3 বছৰ কমপ্লিট কৰিলা। বছৰ পাৰ কৰিলোঁ। এইফালে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ আৰু সৰুকৈ ভিডিঅ'টো বনালোঁ। আপোনালোকে যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু আমাৰ অসমীয়া গৃহিণী চেনেলটো সকলোৰে লগত শ্বেয়াৰ কৰি দিব। গুড নাইট।